Hello, hi guys. Welcome back to Travel Stories. বহুত দিনৰ মূৰত এটি লং ভ্লগ লৈ পেলাই আহিছোঁ আপোনালোকৰ লগত প্ৰেজেণ্ট কৰিবলৈ। অহাকাইলৈ একচুৱেলি আমি বামেৰী ৰিজৰ্ট গৈ আছোঁ মোৰ ইনলজৰ ফেমিলিৰ লগত। তেনেকৈ যোৱা প্লেন নাছিলে একচুৱেলি কুলেন আৰু মোৰ, বাট দেন পিছত ভাবিলোঁ যে এটাই ছানডে পাওঁ, কিয়নো নাযাওঁ। ছানডেটো অলপমান ৰিলেক্স এণ্ড অলপ আউটিং কৰি ভালো লাগে ফেমিলিৰ লগত। চ' বেছি কথা এতিয়াই নকওঁ, উইথ ব্লগটো যেনেকৈ চলি গৈ থাকিব সেনেকৈ আপোনালোকৰ লগত কথা পাতি গৈ থাকিম। এইটো জাষ্ট এটা শ্বৰ্ট ইণ্ট্ৰডাক্টৰী আছিলে ব্লগটো কৰাৰ আগতে। গতিকে আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই এনজয় কৰে এণ্ড আই হোপ মই অলপ কিবা কিবি ইনফৰ্মেশ্যন দিব পাৰোঁ, বিকজ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই ভ্লগিং কৰা, বহুত নতুন হয় ভ্লগিং কৰা এণ্ড সৰু সৰু ভুলৰ পৰা শিকি আছোঁ, ক'ত ভুল কৰোঁ ক'ত নকৰোঁ। চ' আই হোপ আপোনালোকে চাই পেলাই ভাল পায় এণ্ড ডেফিনেটলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক ষ্টাৰ্ট কৰোঁ আমাৰ নতুন এই বামেৰীলৈ যোৱা ভ্লগটো। ঘৰৰ পৰা ওলাওঁতে আমাৰ অলমষ্ট এটামান বাজি গৈছিলে, বিকজ আমি একচুৱেলি অলপমান লেট ওলাইছিলোঁ মাহঁতৰ আৰু বাহঁতৰ পৰা। মাহঁত এৰাউণ্ড 12 মানত ওলাই গৈছিলে। আমি ভাবিলোঁ যে আমি অলপমান আৰামছে ৰেডি হৈ ওলাই যাম, কাৰণ আগদিনা আমাৰ কাৰণে বহুত ষ্ট্ৰেছফুল আছিলে। আমি শ্ব' এটা চাবলৈ গৈছিলোঁ। তাৰে পিছত ওলাওঁতে কুলেনে মোক ক'লে যে সি বোলে গাড়ী চলাই নিব, বিকজ সি উইকেণ্ডটোৱে সময় পায় গাড়ী চলাবলৈ। এণ্ড ময়ো মানা নকৰিলোঁ, মই ভালেই পালোঁ, বিকজ মই বহি যাবলৈ পাম এণ্ড মোৰ কাৰণে লেছ ষ্ট্ৰেছফুল হয় গাড়ী নচলোৱাটো। এণ্ড আৰু এটা বস্তু ভাল কি, মই যদি ছাইডত বহি যাওঁ তেতিয়া মই ভিডিঅ' ফটো চব লৈ যাব পাৰোঁ। এই দেখিছেই নহয়, ভিডিঅ' লৈ গৈ আছোঁ একেবাৰে, যাতে মই ভ্লগ বনাব পাৰোঁ। এনিৱে নতুন চখ হৈছে বাৰু ভ্লগ বনোৱা, বাট দেন হোপফুলি ভাল চখ হয়, আউটকামটো ভাল ওলাই আশা কৰোঁ। এনিৱে তাৰে পিছত আমি লাইক আই ছেড ইন দ্য ইণ্ট্ৰডাক্টৰী পাৰ্ট যে আমি বামেৰী ৰিজৰ্ট যাবলৈ ওলাইছোঁ। তো এয়া নংপো টাউন পাৰ হৈ পেলাই আমি লেফ্ট টাৰ্ণ বাগনাৰ লেকৰ ফালে ল'লোঁ এণ্ড ৰাইডটো অলপমান বাম্পি ৰাইড আছিলে, বিকজ ৰাস্তাটো অলপমান বেয়া আছিলে, ভাঙা আছিলে। এণ্ড এইটো কথা মোক মায়ে অলৰেডি ফোন কৰি পেলাই কৈ দিছিলে, বিকজ মাহঁতে এই ৰাস্তাখিনি পাৰ হৈ গৈছে আমাতকৈ আগতে। এণ্ড সেইকাৰণে আমাৰ ভিতৰলৈ সোমাই যাওঁতে অলপমান সময় লাগিলে। এণ্ড চিন্স কুলেনে চলাই আছিলে, মই বেছি প্ৰেছাৰ দিয়া নাই যে সোনকালে গৈ পাব লাগে বা কিবা। তো আমি সেইকাৰণে লাহে ধীৰেই গৈ আছিলোঁ। এণ্ড গৈ পাওঁতে ভিতৰলৈ মেইন ৰাস্তাৰ পৰা বামেৰীলৈ আমাৰ অলমষ্ট আধা ঘণ্টা 40 মিনিটছমান লাগি গৈছিলে। এণ্ড এয়া বামেৰীৰ আমি গেটখন পালোঁ। গেটখন পাই পেলাই আমি গেটৰ সন্মুখত ৰখিছিলোঁ মাত্ৰ কি তাৰে ছিকিউৰিটি দাদাজন আমাৰ ফালে আহিলে এণ্ড তেওঁ সুধিলে যে আমি ক'ত যাম, কি কৰিম, এণ্ড এণ্ট্ৰি কৰালে। এণ্ড আমি ক'লোঁ যে আমি ৰেষ্টুৰেণ্টত যাম। চ' তেখেতে আমাক ক'লে যে পাৰ পাৰ্চন এণ্ট্ৰি 50 ৰুপিজকৈ দিব লাগিব। তো মই জানা নাছিলোঁ ইয়াতে একচুৱেলি 50 ৰুপিজকৈ এণ্ট্ৰি ফি দিব লাগে, কাৰণ মই একচুৱেলি বহুত বছৰ পিছত আহিছোঁ ইয়াতে। চ' নাজানো মই আগৰবাৰ 2015-17 মানত আহোঁতে দিছিলোঁ নে নাই, কিন্তু এইবাৰ দিব লগা হৈছে। তো আমি 50 ৰুপিজ দিলোঁ এণ্ড দাদাজনে খুচুৰা কৰি পেলাই আমাক ৰাইট ছাইডলৈকে ডাইৰেক্ট কৰি দিলে যে এইফালে ৰেষ্টুৰেণ্ট আছে। এণ্ড আমি এইফালে গ'লোঁ। প্ৰপাৰ্টিটো বহুত ডাঙৰ কৰিছে, মই আহোঁতে ইমান ডাঙৰ নাছিলে একচুৱেলি 2015 নে 17 মানত। তো তেতিয়া মই দেখিলোঁ যে এতিয়া বহুতখিনি ভাল, ধুনীয়া, ৱেল মেইনটেইনড এণ্ড ডাঙৰ কৰিছে। এণ্ড আমাক ঘৰৰ পৰা ফোন আহি আছিলে, ইয়াত দেখিছেই নহয়, মই ফোনটো উঠালোঁ, বিকজ আমি গৈ পাওঁতে অলমষ্ট 3-3:30 বাজি গৈছিলে। ভালেখিনি দেৰি হৈ গৈছিলে, বিকজ আমি অলপ শ্ল' আহি আছিলোঁ। ইউজুৱেলি তেনেকৈ ড্ৰাইভত ওলাই নাযাওঁ, বাট ভালো লাগিছিলে। চ' আমি আৰামছে দুয়োটাই কথা পাতি আহি আছিলোঁ আৰু। এণ্ড আমাৰ বহুত ভোক লাগিছিলে এণ্ড কুলেন আৰু মই কিছুদিনৰ পৰা ভেজ খুৱাই প্ৰেফাৰ কৰি আছিলোঁ। চ' আমি বাহঁতক ক'লোঁ যে আমাৰ কাৰণে ভেজ অৰ্ডাৰ দিবলৈ। চ' তাহাঁতি আমাৰ কাৰণে পনীৰ টিক্কা অৰ্ডাৰ ষ্টাৰ্টাৰ্ছ দি থৈ দিছিলে। এণ্ড তাৰপিছত আমি ওপৰলৈ পাৰ্কিঙত গাড়ীখন থ'বলৈ উঠি গৈ আছিলোঁ। এণ্ড এইটো হৈছে পাৰ্কিং এৰিয়া এণ্ড সেইখন আমাৰ ৰঙা গাড়ীখন তাতে পাৰ্ক কৰি থৈছোঁ। এণ্ড এইটো হৈছে এণ্ট্ৰেঞ্চ। আমি এইফালেদি এণ্ট্ৰেঞ্চত সোমালে চিধা সেইটো ৰিচেপশ্যন হয়, লেফ্ট ছাইডে কিটচেনটো হয় এণ্ড ৰাইট ছাইডে ডাইনিং এৰিয়া হয়। বিশ্বাস কৰিব, আমি আহি পোৱালৈকে ইমান ভোক লাগিছিলে যে আমি দুয়োটাইতো আহি পায়ে খাব বহি গ'লোঁ। মাহঁতে অলৰেডি খাই লৈছিলে ষ্টাৰ্টাৰ্ছ, আমাৰ কাৰণে আনি থৈ দিছিলে, বিকজ আমাৰ একচুৱেলি বহুত ভোক লাগিছিলে। এণ্ড দেন আমি ইমিডিয়েটলি লাঞ্চ অৰ্ডাৰ কৰিলোঁ। লাঞ্চ বেছি অৰ্ডাৰ কৰা নাছিলোঁ, ভাত, দালি, কৰিয়েণ্ডাৰ চিকেন, মাছ ভাজি এণ্ড মিক্স ভেজ দিছিলোঁ। খোৱাখিনি খাবলৈ বিৰাটেই সোৱাদ আছিলে এণ্ড বিলো বহুত বেছি হোৱা নাছিলে। বহুত এফৰ্ডেবল প্ৰাইচে আপোনালোকে আহিব পাৰে।
দেন ওলাই আহি খাই বৈ পেলাই মই ভাবিলোঁ যে আপোনালোকক এবাৰ ৱাছৰুমটো দেখাওঁ বিকজ এনেকুৱা জেগাত আহিলে জেনেৰেলি ৱাছৰুমটো বহুত ইম্পৰ্টেণ্ট হয় হাইজিনিক হোৱা চাফা হোৱা আমি যিকোনো মানুহে একচুৱেলি প্ৰেফাৰ কৰোঁ যে ৱাছৰুমটো চাফা হয় এণ্ড মই ভিতৰত সোমাই দেখিলোঁ যে ভালেখিনি চাফা এণ্ড ধুনীয়াকৈ ৱেল মেইনটেইন হৈ আছে তাৰে পিছত ৱাছৰুমৰ পৰা ওলাই আহি ভাবিলোঁ যে অলপমান নিজৰ চেহেৰাটো দেখাওঁ কাৰণ ইউজুৱেলি ময়ে ভিডিঅ' লৈ থাকোঁ এণ্ড মোৰ চেহেৰাটো আপোনালোকে দেখা নাপায় কাৰণ মই বিহাইণ্ড দ্য কেমেৰা থাকোঁ এণ্ড জেনেৰেলি মোৰ ভিডিঅ'বোৰ সেনেকৈয়ে লোৱা হয় বিকজ ময়ে কেমেৰামেন হৈ যাওঁ তো সেইকাৰণে চেহেৰাটো অলপমান দেখাই দিলোঁ আৰু ওলাই আহি পেলাই আমি অলপমান প্ৰপাৰ্টিটো ফুৰিলোঁ চিলড্ৰেনছ প্লে এৰিয়া আছে কটেজেছবিলাক চালোঁ দেন সেয়া সন্মুখত হাটছবিলাক আছে অলপমান ফটো চটো উঠিলোঁ ঘূৰি পেলাই ভালো লাগিলে চিনটো চাই পেলাই কেনেকুৱা হয় কেতিয়াবা মন গ'লে ইয়াতে একচুৱেলি আমি থাকিব আহিব পাৰোঁ গোটেই ফেমিলি লৈ পেলাই বহুতখিনি স্পেচ এণ্ড ধুনীয়া স্পেচ আছে আনফৰ্চুনেটলি আমাৰ দামবিলাক সোধা নহ'ল মই নাম্বাৰটো আনিছোঁ মই ডেছক্ৰিপশ্যনত নাম্বাৰটো এটাচ কৰি দিম যদি আপোনালোকে ভাবে যে আপোনালোকে ইয়াতে থাকিব আহিব খোজে তেতিয়াহ'লে নাম্বাৰটোত আপোনালোকে কল কৰি পেলাই বুকিং কৰিব পাৰিব এণ্ড থাকাৰ প্ৰাইচিংখিনিও গম পাই যাব ইতিমধ্যে আমি ঘূৰি থাকোঁতে অলম'ষ্ট 4:45 পাৰ হৈ গৈছিল এণ্ড কুলেনে ক'লে যে আমি একচুৱেলি আন্ধাৰ হোৱাৰ আগতে ওলাই যোৱাটো ভাল বিকজ আন্ধাৰ হৈ গ'লে মানে একচুৱেলি হাইৱেটোত অলপমান গাড়ীবোৰ জোৰে আহে নংপুৰ হাইৱে হয় অবভিয়াছলি হয় চ' সেইকাৰণে আমি এৰাউণ্ড আন্ধাৰ হোৱাৰ আগে আগে তাৰে পৰা উলিয়াই দিলোঁ এণ্ড চামহাও ছানডে'ৰ আউটিংটো ছাকচেছফুল হ'ল যোনটো আমি একচুৱেলি ভাবা নাছিলোঁ ছাকচেছফুল হ'ব বুলি বিকজ আমাৰ ভাগৰো লাগিছিলে আহিব মনো আছিলে এণ্ড চামহাও এই ট্ৰিপটোত ইউজুৱেলি আমি গোটেই ফেমিলি আহোঁ কিন্তু সৰু বা আহিব নোৱাৰিলে কুলেনৰ বিকজ তেখেতৰ অলপমান গা বেয়া আছিলে চ' আমি আটাইকেইজনে আহিলোঁ যোনকেইজনে আহিব পাৰিছোঁ এণ্ড ফটো চটো উঠিলোঁ ভাল লাগিল চিম্পল লাঞ্চ এটা কৰিলোঁ অলপ ফূৰ্তি ফাৰ্তা হ'ল অলপ চহৰৰ পৰা ওলাই আহি দূৰলৈ লাঞ্চ কৰি ভাল লাগিল মই ফটোবোৰ এটাচ কৰি দিম আই হোপ আপোনালোকে চাই পেলাই ভাল পায় এণ্ড ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভাল লাগিছে অলদ' মোৰ ম'টিভ আছিল ট্ৰেভেল ষ্টৰী ষ্টাৰ্ট কৰা যে মই বাহিৰত ফুৰিব গ'লেই ভ্লগ বনাম কিন্তু এতিয়া মানে মোৰ কাৰণে কিছুমান পাৰ্চনেল কাৰণৰ কাৰণে বাহিৰলৈ যোৱাটো অলপ কমি গৈছে চ' সেইকাৰণে ট্ৰিপছ হ'ব পৰা নাই সেইকাৰণে মই ভাবিছোঁ যে গুৱাহাটীতে ক'ৰবাত য'তেই ফুৰিব যাওঁ তেতিয়াই ভিডিঅ' বনাম যাতে আপোনালোকৰ লগত মই ইণ্টাৰেক্ট কৰি থাকিব পাৰোঁ চেনেলটোৰ থ্ৰুৱেদি এণ্ড আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে বেছি ইমান একো দিব নোৱাৰিলোঁ ইনফৰমেশ্যন বিকজ মই ইমান নাজানো নতুনকৈ ভ্লগিং ষ্টাৰ্ট কৰিছোঁ তো হোপফুলি উইথ টাইম মই শিকি যাম ভালকৈ ভিডিঅ' শ্বুট কৰিবলৈ এণ্ড আপোনালোকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই ভালকৈ ইনফৰমেশ্যনখিনি দিবলৈ ভাল লাগিল আই হোপ আপোনালোকৰো ভাল লাগিল ভিডিঅ'টো চাই পেলাই আপোনালোকে ডেফিনেটলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই থেংক ইউ